লকডাউন আৰু কৰোনা মহামাৰীৰ আতংকৰ সময়তে ৰাজ্যত আকৌ সংঘটিত হ'ল ডাইনী হত্যা। এইবাৰ গোলাঘাট জিলাৰ বৰপথত অন্ধবিশ্বাসৰ বলি হ'ল এহাল বৃদ্ধ দম্পতি। গোলাঘাট জিলাৰ বৰপথৰ আৰক্ষী থানাৰ অন্তৰ্গত চকলিপথাৰ গাঁৱৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যোৱা সোমবাৰে অন্ধবিশ্বাসৰ কবলত পৰিল এক বৃদ্ধ দম্পতি। বৃদ্ধ দম্পতীহালৰ লক্ষীৰাম খেৰুৱালা নামৰ লোকজন ইতিমধ্যে মৃত্যু হৈছে আৰু বাকী ফুলেশ্বৰী খেৰুৱালা নামৰ মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। অভিযোগ মতে চকলিপথাৰ গাঁৱৰে ৰঞ্জিত খেৰুৱালা নামৰ ব্যক্তিজনৰ বোৱাৰীয়েকৰ বেমাৰ হোৱাত নিহত লক্ষীৰামক বেজালিৰ বাবে কেইবাদিনৰ নিমন্ত্ৰণ জনোৱাৰ পিছতো নোযোৱাত ঘটনাৰ দিনা ৰঞ্জিতে জোৰ কৰি লক্ষীৰামক অন্য দুজনৰ লগত লৈ যায় আৰু বেজালি কৰাৰ পাছত বৃদ্ধা দম্পতীহালে বেজালি কৰি বোৱাৰীয়েকক বেমাৰী কৰিছে বুলি দুয়োকে মাৰধৰ কৰে আৰু পিছত দুয়োকে পথৰ কাষত পেলাই দিয়ে। বৃদ্ধাগৰাকীয়ে নিজৰ পুত্ৰক কোনো ৰকমে খবৰ দিয়াত লক্ষীৰামক নিজ গৃহলৈ আনে যদিও নিশালৈ তেওঁৰ মৃত্যু হয়। ইপিনে পিছদিনা বৰপথাৰ আৰক্ষীয়ে খবৰ পাই ঘটনাৰ তদন্ত কৰি মৃতদেহটো পোষ্টমৰ্টমৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাৰ কাণ্ডত জড়িত 7জন অপৰাধীক আটক কৰে। ইফালে আজি বৰপথাৰ শাখা গোট আটাচাৰ এক প্ৰতিনিধি দল গাঁওখনত উপস্থিত হৈ ঘটনাৰ বুজ লয়। সকলো পক্ষ ৰাইজক ডাইনী বেজালিৰ দৰে অন্ধবিশ্বাসৰ দৰে প্ৰথাসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। গোলাঘাটৰ পৰা মনোজিত গগৈ ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম। সোমবাৰে নিশা কেইজনমান ব্যক্তিয়ে তেওঁবিলাকৰ নিজা ঘৰলৈ নি বেজালি কৰে বুলি তেওঁক মাৰধৰ কৰে আৰু নিশা প্ৰায় 11টামান বজাত আনি এটা তিনিআলিত তেওঁবিলাকে পেলাই থয়। লগতে তেওঁৰ সহধৰ্মীকো মাৰধৰ কৰে আৰু ইতিমধ্যে লক্ষীৰাম খেৰুৱাৰ নামৰ ব্যক্তিজন মৃত্যু হয় আৰু তেওঁৰ সহধৰ্মী চিকিৎসাধীন হৈ আছে। আৰু যিসকল ব্যক্তিয়ে এনে কাণ্ড কৰিলে আৰু তেনে কাণ্ড কৰা ব্যক্তিসকলক বৰপথাৰ আৰক্ষীয়ে আটক কৰিছে আৰু সেই ব্যক্তিসকলক উচিত শাস্তি পাবৰ কাৰণে আমি আটছা বৰপথাৰ শাখাই আহ্বান জনাওঁ আৰু এই ঘটনাটোক আটছা বৰপথাৰ শাখাই তীব্ৰ ভাষাৰে আমি গৰিহণা জনাওঁ। আৰু লগতে সোমবাৰে এই ৰঞ্জিত খেৰুৱালে আহি সন্ধিয়া 6টা বজাত মা দেউতাক লৈ গ'ল। নিয়াৰ পিছতে আৰু বেজ কৰে সম্ভৱ বুলি ভাবি মাৰধৰ কৰিলে। মাৰধৰ কৰাৰ পিছতে আৰু বাগানৰ তিনিআলিতে আনি পেলাই দিলে। পেলাৰ পিছতে মা যেন তেন আহি মোক খবৰ দিলে। খবৰ দিয়াৰ পিছত মই ঠেলালৈ গ'লোঁ। ঠেলালৈ যোৱাৰ পিছত আৰু উঠাই আনিলোঁ ঠেলাত আনি পেলাই ঘৰত আনি হোৱাৰ পিছতে আৰু 2:30 বজাতে আৰু মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছতে আৰু ৰাইজে গম পালে আৰু তাৰপিছত ৰাইজে গম পাই আৰু মাক মেডিকেললৈ পঠিয়াই দিলে।